আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। এতিয়া চুঙা পিঠা কৰি আছো পুৰা চবৰে। আমাৰ লগ মানে 4জনে বনাইছো আৰু সেইটো বিলাকৰ আপোনালোকে ভাবক ৰাতিটো মানে কাম কৰি আছো পুৰা একদম মানে 12:30 বাজি গৈছে ৰাতি। আৰু আজি আমাৰ কিবা কিবি প্লেনিং আছে বাৰু, কি কৰোঁ চাওঁ। আৰু লগকেইজন আহিছে ৰাস্তাত। আৰু আমাৰ পথাৰখন চাব মানে পুৰা ভেলাঘৰ মানে ভৰ্তি হৈ গৈছে। এয়া এইটো এটা ভেলাঘৰ, লগতে এইটো পুজি, আৰু এইটো এটা ভেলাঘৰ লগতে পুজি, আৰু ইপিনিও আছে এই ইয়াতে পথাৰত আছে এটা, আৰু এই ইয়াতে এইটো ভেলাঘৰ, আৰু এইটো এটা ভেলাঘৰ। 3টামান আছে। আৰু এইটো হ'ল আমাৰটো, এইটো এটা এইটো মানে হোৱা নাই গাইছ, চালি তালি আকৌ। এতিয়া মানে মই ককাহঁতৰ ঘৰলৈ যাই আছো, মানে ককা আইতাৰ ঘৰ এইটো। আমাৰ ঘৰ পিছফালৰ পৰা মানে ইপিনে আহিব পাৰি আৰু। ইয়াতে মানে কিবা কিবি কৰি আছে, এয়া চুঙা পিঠা কৰিব আজি, চুঙা পিঠাৰ বাঁহ কাটিছে, আৰু কিবা কিবি আছে আৰু এইগিলা। ইপিনে আছে খেৰ, আৰু ইপিনে এইয়া ককা চুঙা পিঠাৰ বাঁহ কাটি আছে এইগিলা। ইয়াতে মানে আমাৰো বাঁহ আছে মানে চুঙা পিঠা পুৰিবলৈ, আৰু আমাৰ ককাহঁতৰো আছে। আমি নুপুৰো বাৰু ঘৰত, ইয়াতে পুৰো আৰু। ৰাতি মানে চুঙা পিঠা পুৰিবলৈ মানে এয়া পুৰা খেৰ এক বোজা, মানে আমাৰ নাই বাৰু খেৰ চেৰ, ককাহঁতৰ আছে পুৰা খেৰ চেৰ। ৰাতি ইয়াতে চুঙা পিঠা পুৰিব, আহিম বাৰু ৰাতি। আৰু এইগিলা বাঁহ ইয়াতে আছে, এইগিলা ৰাতি পুৰিবলৈ। আৰু এয়া ইয়াতে চুঙা পিঠাৰ বাঁহ এয়া থোৱা আছে, আমাৰো আছে আৰু ককাহঁতৰো আছে মানে। আৰু গাইছ ককাহঁতৰ ঘৰত আহোঁতে মানে ইয়াতে এয়া মোক মানে লাড়ু খাব দিলে। এয়া কিবা এইটো বোলে চুজিৰ লাড়ু হয় বোলে। লাড়ু খাইছোঁ আমি মানে গাইছ পুৰা য'ত ত'ত যাই মানে খোৱা কথা আৰু যি টি খোৱা কথা, মানে যি টি বেয়া বস্তু নহয় দেই। চুঙা পিঠা লাড়ু কিবা কিবি এনেকুৱা আৰু খাব লাগে। বিহুত মানে চুঙা পিঠাটো মেইন। কথাটো হ'ল চুঙা পিঠা মেইন কৈছোঁৱে। আৰু আপোনালোকে চুঙা পিঠা ঘৰত পুৰিব নুপুৰে আজি ক'বচোন কমেণ্ট কৰি। আৰু আমাৰ ইয়াতে বাৰু পুৰিম, তাতে চুঙা পিঠা পুৰিম মানে পুৰা এইবিলাক বাঁহ পুতি ল'লোঁ ইয়াতে। আৰু এতিয়া চুঙা পিঠা পুৰিব লাগিব ইয়াতে পুৰা একদম। আজি বিহু পুৰা ধামাকা হ'ব। A few moments later. Hey guys, finally মানে পিয়াংচুক লৈ আহিলোঁ ঘৰৰ পৰা। এটা ঘৰত থ'লোঁ, চাহ পানী কিবা কিবি খালোঁ আৰু আহিলোঁ। মানে ইয়াত আজি আমাৰ মানুহে বিহু হ'ব লৈছে, আজি পুৰা বিহু হ'ব আৰু। Hey guys, এতিয়া মানে ব্ৰইলাৰ আনিব আহিছোঁ, পিয়াংচুক লৈ আহিলোঁ। এইগিলা ব্ৰইলাৰ পুৰা। আৰু গাইজ ঘৰলৈ আহি পালোঁ, আৰু এয়া বক্সটো মানে ভাড়াত আছিল, চ' এতিয়া ভাড়াত দি থৈ আহিলোঁ। আৰু ইয়াতে যাই মানে আমি দুয়োটাই ফিটিঙো কৰি থৈ আহিলোঁ। আৰু 4:30 মানে বাজি মই মানে গা ধুই উঠিছোঁহে মানে আজি মানে মাঘ বিহু। মই গা ধুইছোঁ 4টা বজাত পুৰা, হয় নহয়? মই এইমাত্ৰ গা ধুইছোঁ। গাইজ বিহু বোলে এনেকুৱাই, এইমাত্ৰ গা ধুইছোঁ মই আহি পেলাই। গাইজ ইয়াৰ কথাটো কি হ'ল জানা, ই মানে গ্ৰুপত মাঘ বিহু হেপী বিহু দিব পাৰে, কিন্তু আমাক এই ভেলাঘৰটো বনাব নোৱাৰে। আৰু ই এনেই গ্ৰুপত গ্ৰুপটো মোবাইলত আছে, মই মোবাইলত এনেই গাইছ এই মোবাইলত পাৰে আৰু মোবাইলত দেখাত। আমাৰ লগৰ লগৰ কিন্তু নাই দেই গাইছ। নাই আগতে খানা নাই গাইছ, একবাৰো বনোৱা নাই। তই কিয় নবনাম, একবাৰ বনাইছোঁ। একবাৰ বনাইছোঁ গাইছ। পিয়াংচু আমাৰ ঘৰত আহি মানে পুৰা ঘূৰি আছে আৰু পুৰা। এই গাইছ এতিয়া মানে বাজিল 5টা, আৰু আজি উৰুকা পুৰা চবফালে দেগলা বাজি গৈছে। আৰু আমিও আছোঁ আৰু ইমান এতিয়ালৈকে মানে ভাত খোৱা নাই, ভাত খাম। সেয়া গাইছ, এয়া চুঙা পিঠা, ইয়াতে এয়া চাউলগিলা ভৰাই আছে। আজি মানে গাইছ পুৰা এতিয়া চুঙা পিঠা পুৰিম, তাৰপাছত ভেলাঘৰত যাম। ভেলাঘৰটো এতিয়ালৈকে মানে কমপ্লিট হোৱাই নাই ভালকৈ, খেৰ দি আকৌ লগাব লাগিব। আৰু আমাৰ ইয়াত পিয়াংচু কেনে মানে আজি মানে কি বঢ়িয়া মানে কি ক'ম আৰু সেয়াই আৰু মানে এই গাইছ এতিয়া আমি মানে ভাত খাই আছোঁ। ৰাতিপুৱা মানে ভাত চাত একো খোৱাই নাছিলোঁ, 5টা বজাতে ভাত খাওঁ। আকৌ ৰাতিকৈ খাম বাৰু ভালকৈ তেতিয়া আমি। আৰু এই আমাৰ পিয়াংচু খাই আছে মানে ভাত পুৰা। এতিয়া বাৰু আমি মাছেদিয়ে খাই আছোঁ, অলপ দেৰিকৈ মাংস আছে, মাছ আছে চব। আৰু হীৰকৰ তাত যাব বোলে এতিয়া এই গাহৰি হ'ব, হীৰকে বোলে মাতিছে বোলে গাহৰি হ'ব। এই গাইছ এতিয়া ৰাতি হৈ গ'ল, মানে আন্ধাৰ হৈ গ'ল। আৰু এতিয়া আমি ইয়াতে চুঙা পিঠা পুৰি আছোঁ পুৰা চবৰে। এয়া এই গাইছ এই আমি মানে পুৰা এতিয়া চুঙা পিঠা পুৰি আছোঁ। আপোনালোকৰ পিনি পুৰিছে নাই ক'বচোন।
Hey guys, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। এতিয়া আকৌ আমি যাম হিৰকহঁতৰ ঘৰত, মানে হিৰকে মাতি আছে, প্ৰিয়াংশু আহিছে, তাক মানে গাহৰি খাবলৈ মাতি আছে। মই বাৰু গাহৰি নাখাওঁ, যাম আৰু। কি হ'ল এই ভিতৰত ভিডিঅ'টো গাইছ, এয়া মানে হিৰকহঁতৰ ঘৰত এতিয়া গাহৰি খাই আছে, গাহৰি মই বনাইছো গাইছ। মই কিন্তু গাহৰি নাখাওঁ, ছাগলীও নাখাওঁ, হাঁহো নাখাওঁ, মুৰ্গীও নাখাওঁ, অকল গাইছ মই ব্ৰইলাৰ খাওঁ। কিন্তু এইটা ইয়াক গাহৰি দিছে, এইবিলাক ব্ৰইলাৰ নাই। এতিয়া মই আৰু লগন আৰু পুৰা খাব দিয়ে ভাই, খাব দে গাইছ, খাবতো দে। আনি আছো তোৰ কাৰণে, আনি আছো তোৰ কাৰণে আহি আছে। আৰু জিতে এতিয়া মই মাছ নাখাওঁ, মই ব্ৰইলাৰ খাম। আৰু জুনিয়ৰত যে গাইজ বক্সবোৰ ভাড়া দিছিলোঁ তাতে আহিলোঁ এবাৰ, আৰু ইয়াত আহি মানে হিৰকে পুৰা ডেন্স কৰা লাগি গ'ল, চাওকচোন। এই গাইজ, আমি মানে এতিয়া ৰাস্তাই ৰাস্তাই ঘূৰি আছোঁ আৰু ঘূৰি মানে হিৰকহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া চাৰে দহটা বাজি গ'ল। আৰু এতিয়া মানে আমাৰ চকতে মানে এটা ভেলাঘৰ বনাইছিল, 2 তলা পুৰা ধুনীয়াকৈ বনাইছে, জুবিন দাৰো কিবা এনেকৈ বনাইছে বোলে। কালিয়ে গৈছিলোঁ এবাৰ চাবলৈ, আৰু এতিয়া মানে আকৌ যাই আছোঁ, চাই আহোঁ ৰ'ব কেনেকুৱা। কালিতো জ্বলাই দিব আৰু। Hey guys, এতিয়া মানে আহিছোঁ ভেলাঘৰত, আৰু এইটো হিৰক, এইটো প্ৰিয়াংশু, আৰু এইবোৰ মানে বাচ্ছা পাৰ্টি এতিয়া পুৰা এনজয় কৰিছে। এতিয়া খানা খানা খাই আমি এতিয়া খোৱা নাই। গাইজ ইয়াৰ অখতা চাওকচোন, ই মানে ভেলাঘৰটো পুৰা লৰাই দি আছে, 2 তলা ভেলাঘৰে পুৰা লৰাই দি আছে। যদি অকস্মাত যদি চব বাগৰি পৰে কি হ'ব ভাবকচোন। আৰু গাইজ আজিৰ মানে মাঘ বিহুটো ইমান ভাল লগা নাই, মানে আগৰ নিচিনা মানে ইমান পৰিৱেশটো নাই, যেনেকুৱা অলপ ফূৰ্তি কৰিছিলে একেলগে, খানা মানে খাইছিলে আৰু ভেলাঘৰত একেলগে, সেইটো মানে এতিয়া নাই। চব এতিয়া ঘৰে ঘৰে খায় আৰু সেইকাৰণে এতিয়া এবাৰ আমি ঘৰতে খাইছোঁ। এনে প্ৰত্যেকবাৰে আমি ভেলাঘৰত খাওঁ চবে লগ হৈ, এবাৰ চবে ঘৰে ঘৰে খাইছে আৰু এনেকুৱাই আৰু এতিয়া গাইজ আমি সকলোৰ পৰা ঘূৰি ঘূৰি আহি এতিয়া আমাৰ ঘৰলৈ আহিলোঁ, আৰু এতিয়া ভাত পানী খাই লৈ এতিয়া আমি অলপ জুই পুৱাই আছোঁ আৰু। এই গাইজ এতিয়া আমি মানে জুই পুৱাই আছোঁ, এয়া পুৰা একদম। এইটো প্ৰিয়াংশু, আমি 3জনে মানে পুৰা জুই পুৱাই আছোঁ। এয়া খৰি চৰি লৈ আহিছোঁ, ক'ৰ পৰা বাৰু শ্ব' কৰি অনা নাই, ঘৰৰ পৰাই লৈ আহিছোঁ। আহি ধুনীয়াকৈ এতিয়া জুই পুৱাই বহি থাকিম আৰু ৰাতি 3টা বাজে পুৱাও হৈ যাব পাৰে বা নহ'ব পাৰে, আমি ঘৰত যাম, কি কৰোঁ চাওঁ আৰু। গাইজ এতিয়া বাজে মানে 3টা, আৰু আমি ঘৰলৈ আহিলোঁ, আৰু চবে ঘৰে ঘৰে গ'ল, আৰু অলপমান মানে জুই পুৱাইছিলোঁ ইয়াতে, জুই পুৱাই বহিলোঁ, অলপ সময় কথা এটা পাতিলোঁ এনেকুৱা লগকেইটাৰ লগত, আৰু এতিয়া ঘৰে ঘৰে গ'লোঁ। আৰু আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আজি আপোনালোকে কি কৰিলে, ক'ত খানা খালে, আপোনালোকে কমেণ্ট কৰি জনাব। পুৱাই উঠি মানে ভেলাঘৰটো জ্বলাম, আৰু মই মানে কালি হৰিচিঙালৈ যাম, মানে প্ৰিয়াংশুহঁতৰ তাতে, আৰু সিহঁতে মানে কালি উৰুকা পালে, চ' কালি সিহঁতৰ তাত যাম, তাতে বোলে ফাংচন কিবা কিবি আছে, তাতে মানে 2 দিন থাকিম বা এদিন থাকিম, তাতে খাম আৰু কালি ভোগালী বিহু। আৰু আপোনাৰ নেক্সট ব্লগ এটাত কালি লগ পাব, আৰু ভোগালী বিহু আপোনালোকৰ কেনে গ'ল সেইটোও ক'ব। আৰু আজিৰ ব্লগটো এইখিনি আছিল, আজিলৈ বাই বাই, টাটা।